Hello friends, I'm Usha from Usha's blog. Friends, today I am presenting a very delicious and popular platter from Bangladesh, and this is called Bhuna Khichdi with Machar Jhal. I am dedicating this video to all my Bangladeshi blogger friends. Bhuna mane hoise fry kora, jehetu ei khichdi bit banaote yar hokolopor ingredients fry kori loa hoy. Daile hok, chaule hok ba মছলাখিনি তেলত ভালদৰে ফ্ৰাই কৰি লোৱা হয় বাবে ইয়াক ভুনা বুলি কোৱা হয়। এই খিচৰিবিধ বনাওঁতে মই অলপ মডিফাই কৰিছোঁ, যেহেতু মই ইয়াত অলপ ভেজিটেবলো ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ লগত খাবলৈ এটা মাছৰ জ্বলা ৰেচিপি ৰেডি কৰিছোঁ। ইয়াৰ বাবে মাছখিনি মই নিমখ, হালধি, জলকীয়া পাউডাৰ, মিঠাতেল অলপ আৰু এপল চাইডাৰ ভিনেগাৰেৰে 4 ঘণ্টামান মেৰিনেট কৰি থৈছিলোঁ। এপল চাইডাৰ ভিনেগাৰ দিলে মাছখিনি খাবলৈ সোৱাদ হোৱাৰ লগতে এই ভিনেগাৰে মাছ বা মাংস টেণ্ডাৰাইজৰ কামো কৰে। এই মাছ বা মাংস বহুত ইজিলি ডাইজেষ্টেবল কৰি তোলে, এটা টেণ্ডাৰী ফ্লেভাৰো আনে। এবিধ মোৰ কিচেনৰ খুব সহজে উপলব্ধ হোৱা ইনগ্ৰেডিয়েণ্টছ হয়। মোৰ কিচেনত এপল চাইডাৰ ভিনেগাৰ প্ৰায়ে ব্যৱহাৰ কৰা হয়। মাছ, মাংস, চব্জি বা চাহ বনাওঁতে মই চাহতো ইয়াৰ ব্যৱহাৰ কৰোঁ। এই মাছৰ পিচবোৰ খুব পুৰঠ মাছৰ হয়। সৰুতে মা দেউতাই কৈছিলে মাছৰ স্কিনৰ তলত যেতিয়া এই ব্ৰাউন কালাৰ মিটবোৰ ডেভেলপ হয় তেতিয়া মাছবোৰ পুৰঠ হয় আৰু তেনে মাছ খাবলৈ খুব সোৱাদ হয় বুলি কৈছিল। আৰু মোৰ এই মাছৰ পিচখিনিতো ঠিক তেনেকুৱা স্কিনৰ তলতে ব্ৰাউন কালাৰ মাংস অলপ ডেভেলপ হৈছে। আচলতে আমাৰ কেম্পাছতে এটা ডাঙৰ ফিচাৰী আছে, তাতে মাছ ধৰিছিলে আজি মানুহবোৰে আৰু তাৰে পৰা এটা মাছ আমালৈ বুলি দি পঠিয়াইছিলে। যথেষ্ট ডাঙৰ আছিল, মাছটো প্ৰায় 3 কিলোমান ওজনৰ আছিল। এয়া এখন ফ্ৰাই পেনত মই মিঠাতেল দি মাছখিনি ফ্ৰাই কৰি ল'বলৈ ৰেডি কৰিছোঁ। তৰকাৰীখনত ব্যৱহাৰ কৰিবলৈ মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, এটা বিলাহী লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া দীঘলে স্লিট কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মাছবোৰ বেটচ মই ফ্ৰাই কৰি লৈছোঁ। পৃথিৱীৰ সকলোবোৰ দেশৰে ফুড ব্লগাৰসকলৰ ভিডিঅ'বোৰ মই চাওঁ যদিও বাংলাদেশৰ যিসকল ফুড ব্লগাৰ আছে তেওঁলোকৰ ভিডিঅ'বোৰ চাই মোৰ খুব ভাল লাগে। বিশেষকৈ তেওঁলোকৰ যিটো ফুড হেবিট হয় বা তেওঁলোকৰ যিবোৰ ষ্টেপল ফুড হয় সেইবোৰ আমাৰ লগত মিলে। আমাৰ ইণ্ডিয়ান বিশেষকৈ নৰ্থ ইষ্টৰ ফুড কালচাৰৰ লগত মিলে। তাৰ বাবে মোৰ এটা স্পেচিয়েল বণ্ডিং বা স্পেচিয়েল কানেকশ্যন গঢ় লৈ উঠিছিল, যিহেতু তেওঁলোকো ভাত খায় আৰু তেওঁলোকৰ খান পানত মাছৰ খুব বহুল ব্যৱহাৰ হয়। ঠিক তেনেদৰে আমাৰ নৰ্থ ইষ্টৰ যিবোৰ খান পান আছে তাতো চাউল আৰু মাছৰ খুব বহুল ব্যৱহাৰ হয়। আজিকালি জেনেৰেশ্যনে যদিও মাছৰ সলনি মাংসই বেছি ব্যৱহাৰ কৰে বা প্ৰিফাৰ কৰে, কিন্তু আমাৰ দিনত বা যিবোৰ অথেণ্টিক আছামিজ ৰেচিপি আছে তাত মাছৰহে ব্যৱহাৰ বেছি হৈছিল। ঠিক তেনেদৰে বাংলাদেশীসকলৰো খান পানত মাছৰ খুব ব্যৱহাৰ হয়। তেওঁলোকৰ বহুত মাছৰ ৰেচিপি আছে, ড্ৰাই ফিছ হওক বা ফ্ৰেছ ফিছেই হওক। আৰু এই ভিডিঅ'বোৰ চাওঁতে তেওঁলোকৰ লগত মোৰ এটা ফ্ৰেণ্ডশ্বিপ গঢ়ি উঠিছিল। মোৰ বহুতো বাংলাদেশী ফুড ব্লগাৰৰ লগত ফ্ৰেণ্ডশ্বিপ আছে। তেওঁলোকৰ পৰা মই বহুতো ৰেচিপি শিকিছোঁ বুলি ভাবিছোঁ আৰু তেওঁলোকেও মোৰ ভিডিঅ'বোৰ চাই লাইক কৰে, কমেণ্ট কৰে আৰু বহুত অনুপ্ৰেৰণা দিয়ে ভিডিঅ'বোৰ বনাই যাবৰ বাবে। এয়া মাছ ভজা তেলতেই মই কেইটামান জিৰা ফুটাই লৈছোঁ, তাতেই মই তৰকাৰীখন বনাম। জিৰাকেইটা যেতিয়া ৰঙচুৱা হৈছে তেতিয়া মই তাত স্লাইচ কৰি থোৱা পিঁয়াজখিনি দি ভালদৰে ফ্ৰাই কৰি লৈছোঁ।
দেখা গৈছে যে বাংলাদেশৰ সমাজত বৰ্তমান ইউটিউবিংটো খুব বহুলভাৱে ব্যৱহাৰ হৈছে তেওঁলোকে এইটো এটা আৰ্নিঙৰ জৰিয়া হিচাপে লৈছে বহুতো ল'ৰা ছোৱালীৰ লগতে মহিলাসকলেও বিশেষকৈ হাউচৱাইফসকলেও ইউটিউবটো এটা প্ৰফেশ্যন হিচাপে লৈছে আৰু তেওঁলোক ছাকচেছো হৈছে এই কৰোনা টাইমত আমি অসমীয়া লেডিজসকলেও এইটো ইনকামৰ সোৰ্স হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেহেতু ব্লগিংটো এটা খুব পপুলাৰ ইউটিউবিং হৈছে আজিকালি আৰু আমি ঘৰত যিবোৰ নৈতিক কাম ডেইলি নিত্যনৈমিত্য কাম কৰোঁ সেইবোৰৰে সৰু সৰু একোটা ভিডিঅ' বনাই আমি আপলোড দি ব্লগিং ষ্টাৰ্ট কৰিব পাৰোঁ আৰু তেনেদৰে এটা আৰ্নিঙৰ ৰাস্তা মুকলি হয় বা আপোনালোকে হবি হিচাপেও ভিডিঅ' আপলোড দিব পাৰে তাৰ পৰা বহুতো মানুহে কিবা কিবি শিকিবও পাৰে টিউটৰিয়েল ভিডিঅ' কিছুমানো দিব পাৰে ধৰক আপুনি কিবা কিবি নতুন ৰেচিপি বনাইছে বা কিবা কিবি নতুন কাপোৰ কানি চিলাব জানে বা ঘৰ সজোৱাৰ আইডিয়া দিব পাৰে বা কিবা কিবি অনলাইন শিকাব পাৰে লেংগুৱেজ শিকাব পাৰে স্কুলৰ ল'ৰা ছোৱালীবোৰক পঢ়াত সহায় কৰিব পাৰে এনেকুৱা ভিডিঅ'বোৰ আপলোড দিব পাৰে এয়া মোৰ মাছখিনি প্ৰায় ফ্ৰাই কৰি লোৱা হৈছে মছলাৰ লগত তাৰ পাছত মই গৰম পানী ঢালি দিছোঁ ভালদৰে সিজিবৰ বাবে এইখিনি মই বেছি কাৰি নবনাওঁ থুপথুপীয়া কৰিম সেইবাবে পানী কমকৈ দিছোঁ বাংলাদেশ যদিও এখন ভৌগোলিকভাৱে বেলেগ কাণ্ট্ৰি হয় কিন্তু আমাৰ ৱেষ্ট বেংগলৰ বঙালীসকলৰ লগত তেওঁলোকৰ বহুতো আৰ্থসামাজিক মানে অৱস্থাৰ মিল আছে খান পান বা বেলেগ বেলেগ সাংস্কৃতিক মিল আছে সাংস্কৃতিক দিশৰ পৰা চাব গ'লেও যথেষ্ট মিল আছে যেতিয়া এনেদৰে মিল দেখা পোৱা যায় নেচাৰেলি এটা বণ্ডিং গঢ়ি উঠে মোৰো ঠিক তেনেকুৱাই হৈছিল তেওঁলোকৰ ভিডিঅ'বোৰ চাওঁতে চাওঁতে যেতিয়া আমাৰ লগত খান পানৰ মিল দেখা পালোঁ বা আমাৰ যিবোৰ পপুলাৰ ডিছ আছে বা মানুহৰ যিটো লাইফষ্টাইল হয় যেতিয়া আমাৰ লগত অলপ মিলা দেখা পালোঁ তেনেকৈ এটা এট্ৰেকশ্যন গঢ়ি উঠিল আৰু লাহে লাহে ফ্ৰেণ্ডশ্বিপ বাঢ়ি বাঢ়ি গৈ থাকিল এয়া মাছখিনি মই অকণমান টাৱাত গৰম কৰি লোৱা কচুৰি মিঠি আৰু কেঁচা জলকীয়া কেইটামান দি দিলোঁ এতিয়া মই কেইছেকেণ্ডমান ঢাকি থ'ম নমোৱাৰ ঠিক আগে আগে এনেদৰে অলপ ৰষ্টিং কৰি লোৱা কচুৰি মিঠি আৰু কেঁচা জলকীয়া দিলে তৰকাৰীবোৰ খুব ধুনীয়া সুগন্ধ ওলায় আৰু এইখিনি মই ভুনা খিচুৰিৰ লগত ছাৰ্ভ কৰিম এই ফিছৰ ৰেচিপিটো আপোনালোকে যিকোনো বস্তুৰ লগতে খাব পাৰে ৰুটি হওক পুৰি হওক পৰাঠা হওক বা পোলাও বিৰিয়ানী আদিৰ লগতো খাই চাব পাৰে খুব ভাল লাগে এইটো এটা খুব ইজি আৰু হেল্ডি ৰেচিপি হয় এয়া চাওক মোৰ ফিছৰ জ্বলা তৰকাৰী বা মাছৰ ঝাল ৰেডি হৈ গ'ল এয়া মই ভুনা খিচুৰিৰ লগত প্লেটিং কৰিম এতিয়া ফ্ৰেণ্ডছ আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' যদি আগলৈও চাই থাকিব বিচাৰে তেন্তে কাষত থকা বেল বাটনটো প্ৰেছ কৰিব আপোনালোকৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰিপশ্যনে মোক নতুন নতুন ভিডিঅ' বনাই যোৱাত অনুপ্ৰেৰণা যোগাব এয়া চাওক খিচুৰিখিনি ইমান সুন্দৰ হৈছিল খাবলৈ খুব টেষ্টি হৈছিল আৰু খুব হেল্ডিও হয় বনাবলৈও বিশেষ একো স্পেচিয়েল ইনগ্ৰেডিয়েণ্টছ নালাগে আপোনাৰ কিচেনত মজুত থকা বস্তুবোৰৰ পৰাই এই প্লেটাৰখন ৰেডি কৰিব পাৰে আজিলৈ তেন্তে আহোঁ ফ্ৰেণ্ডছ গুড নাইট